নহয় প্ৰথম ফাৰ্স্ট টাইম ইয়াতে নহয় ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে যাব ইয়াতে যাই কিনে ইয়াতে ডেসক্ৰিপচন এতে ডেসক্ৰিপচনত যিকোনো আপোনালোকে লিখি দিব ফেসবুকত হেল্ল' বন্ধুসকল আপোনালোকে ফেসবুকত লাইভ আহিব নাজানে নেকি আপোনালোকে কেনেকৈ লাইভ আহিব ফেসবুকত ক'ত যাব লাগিব আৰু যিসকলে লাইভ মানে যিসকলে লাইভ আহিব জানে কিন্তু তেখেতসকলৰ ভিউজ নাই কিয় ভিউজ নাই মানে এনে লাইভ আহিলে নহ'ব লাইভৰ মানে লাইভ আহিবৰ কাৰণে বহুত কেইটা সেটিং মানে কৰিব লাগিব আপোনালোকে হয়তো কিছুমানে জানে কিছুমানে নাজানে যিসকলে নাজানে সেইসকলৰ কাৰণে ভিডিঅ'টো আজি বনাইছোঁ মই আৰু লাইভ আহিলে নহ'ব লাইভ আহিলে আপোনালোকৰ ভিউজ নাহিব আৰু বহুত কেইটা সেটিং আছে কেইটা সেটিং অন কৰিব লাগিব আপোনালোকে কেনেকৈ সেটিং কৰিব লাগিব ক'ত আছে কেনেকৈ চাব আপোনালোকে এভৰিথিং ভিডিঅ'টো মই কৈ আছোঁ ভিডিঅ'ৰ যোগেদি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই আপোনালোকে ফেচবুকত যাব ফেচবুকত যাব এনেকৈ ফেচবুকত যাই কিনে ইয়াতে যে প্লাছ আইকনটো আছে প্লাছ আইকনটো এই প্লাছ আইকনটোত আপোনালোকে মানে ক্লিক কৰিব তাত দেখিছে না ইয়াতে লাইভ বুলি আছে অপশ্যন লাইভত যাব লাইভত যোৱাৰ লগে লগে আপোনালোকে ইয়াতে নহয় প্ৰথম ফাৰ্স্ট টাইম ইয়াতে নহয় ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে যাব ইয়াতে যাই কিনে ইয়াতে ডেসক্ৰিপচন এতে ডেসক্ৰিপচনত যিকোনো আপোনালোকে লিখি দিব ফেচবুকৰ বিষয়ে যিকোনো আপোনালোকে লিখি দিব তাতে যিকোনো লিখিব আপোনালোকে ফেচবুকত কি কাৰণে ফেচবুকত আপোনালোকে আহে মানে লিখিব সেইটো কাৰণে ইয়াতে লিখিব ইয়াতে যাব ইয়াতে কাৰণে ফিলিং দিব আপোনালোকে হেপী লাভলি যি দিয়ে আপোনালোকে ইয়াতে আপোনালোকে ফিলিংটো দিব আপোনালোকে ইমো দিব বুজি পাইছে দুটা হৈ গ'ল তাৰপিছত আপোনালোকৰ ইয়াতে দান কৰি দিব বুজি পাইছেনে মই যেহেতু লাইভটো কৰা নাই সেইটো কাৰণে মই সেই কৰা নাই ইয়াতে দান কৰি দিব দেখিছেনে মই এইটো কাটি দিওঁ ৰ'ব ইয়াতে দান কৰি দিব দান কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে যি আছে ইয়াতে আপোনালোকৰ লোকেশ্যন দিব মই নলবাৰীৰ হয় কাৰণে নলবাৰী আছে ইয়াতে আপোনালোকৰ যিটো এৰিয়া হয় তাতে আপোনালোকৰ লোকেশ্যনটো এড কৰিব তাৰপিছত এইটো দিব আৰ্নিং মানি ইয়াতে আপোনালোকে চাব এইবিলাক ষ্টাৰটো আপোনালোকৰ ইনেবল আছে নে নাই কণ্টেণ্ট মনিটাইজেশ্যন ইনেবল আছে নে নাই এইবিলাকে চাব নাথাকিলে আপোনালোকে অন কৰি দিব বুজি পাইছে এইটো গুচি গ'ল ইয়াতে এলাও ইয়াতে এইটো ক্লিক কৰিব পুল এইটো কি বস্তু বাৰু পুল ইয়াতে আপোনালোকে সুধিব পাৰে প্ৰশ্ন কৰিব পাৰে আপোনালোকে কি খবৰ ইয়াতে কুৱেশ্যন কৰিব কি খবৰ ইয়াতে দিব ইয়েছ ন' ভাল বেয়া আপোনালোকে ভাল বেয়া দিব পাৰে ইয়াতে এইটো দিব পাৰিব এইটো 1 মিনিট আছে এইটো 5 মিনিট কৰি দিব 5 মিনিট ক্লিক কৰিব পাৰিব এইটো প্ৰায় 5 মিনিটত ক্লিক কৰি আপোনালোকে দিব তাৰপিছত আপোনালোকৰ ফিচাৰ লিংক মানে আপোনালোকৰ এইটো কি বস্তু আপোনালোকৰ ধৰক বেলেগ ইউটিউবৰ চেনেলৰ লিংক আছে বা আপোনালোকৰ ধৰক ইনষ্টাগ্ৰামৰ লিংক আছে আপোনালোকে ইয়াতে আপোনালোকে দিব পাৰিব বুজি পাইছে ইয়াতে দিব আৰু কমেণ্টটো যে আছে এলাও কমেণ্টটো অন কৰি দিব ইয়াতে অন কৰি দিব বুজি পাইছে আৰু শ্বেয়াৰটো অন কৰি দিব এইটো শ্বেয়াৰটো মানে এইটো ষ্টৰি শ্বেয়াৰ হয় এইটো মানে ইয়াতে আপোনালোকে লাইভ কৰিব খুজিলে আপোনালোকৰ এইটো লাইভত মানে হেৰি আপোনালোকৰ ষ্টৰিত গুচি যাব ফেচবুকৰ ষ্টৰিত গুচি যাব তেতিয়া আপোনালোকৰ ভালেই হ'ব এডভান্স ছেটিং যে আছে এডভান্স ছেটিংটো আপোনালোকে অন কৰি ৰাখিব বুজি পাইছে এইটো অন কৰি ৰাখিব কমেণ্টটো আপোনালোকে দান কৰি দিব তাৰপিছত এইখিনি হৈ গ'ল আপোনালোকে বেক কৰিব আপোনালোকে বেক কৰিব তাৰপিছত এইটো এতিয়া থাকিল প্ৰথম মানে এইটো পেজত থাকিল আপোনালোকে ইয়াতে কৰিব ফ্লাক্স অন তাৰমানে এইটো পোহৰ আপোনালোকে ধৰক আন্ধাৰত আছে এইটো অন কৰি ৰাখিব হামেশা অন কৰি ৰাখিব এইটো পোহৰ মানে ব্ৰাইটনেছটো আহিব আপোনালোকৰ অলপ আন্ধাৰ থাকিলেও আপোনালোকৰ পোহৰ হ'ব এইটো বুজি পাইছেনে আৰু এইটো মাইকটো এইটো যাতে ভুলতো অফ নহয় মিউট মাইকটো যাতে ভুলতো অফ নহয় যদি আপোনালোকৰ মিউট মাইকটো অফ কৰি দিয়ে তেনেহ'লে আপোনালোকৰ কথা লাইফত আপোনালোকৰ কথা কোনেও গম নাপাব শুনাই নাপাব আৰু এইটো হৈছে ৰটেট আপোনালোকৰ বেক কেমেৰা ফ্ৰণ্ট কেমেৰা এইটো কৰিব পাৰিব আপোনালোকে ইয়াতে আৰু এইটো হৈছে ষ্টিকাৰ আপুনি যিকোনো এটা ষ্টিকাৰ দিব পাৰে ষ্টিকাৰ দিব পাৰে এইটো দিব পাৰে দি কিনে ছেভ কৰিব পাৰে শ্ব' নাও কৰিব পাৰে এইটো ষ্টিকাৰ আপোনালোকৰ আহি গ'ল ইয়াতে দেখিছেনে এইটো ষ্টিকাৰ দিব পাৰিব আৰু ইনহেন্স অফ এইটো ইনহেন্সটো কোনোদিন সেই নকৰিব বাহিৰত ধৰক কিবা অলপ চাউণ্ড হৈ আছে আপোনালোকে এইটো ইনহেন্স মোডটো অন কৰি দিব এইটো অন কৰি দিলে আপোনালোকৰ অন হৈ যাব তাৰপিছত আপোনালোকে ইয়াতে টেক্সট লিখিব পাৰে হাই ইয়াতে টেক্সট লিখিব পাৰে কেনেকৈ লিখিব হাই এই লিখি কিনে দান কৰি দিব আপোনালোকৰ এইটো দান কৰি ছেভ কৰি দিব শ্ব' কৰি দিব এইটো আহি গ'ল হাইটো আহি গ'ল এতিয়া আছে লাষ্ট কামটো হৈছে আপোনালোকৰ মেইন গ' লাইভ আপোনালোকে এতিয়া আৰামত গ' লাইভত যাই কিনে আপোনালোকে লাইভ কৰিব পাৰিব বন্ধুসকল আৰামত আপোনালোকে গ' লাইভটো টিপি দিলে আপোনালোকৰ লাইভ হৈ যাব আপোনালোকে চাব এনেকৈ কৰিব আপোনালোকৰ ভিউজো বাঢ়িব যদি হেল্ল' বন্ধুসকল আপোনালোকে এনেকৈ লাইভ কৰি আপোনালোকে চাব ভিউজ বাঢ়িব আৰু আপুনি যিসকলে নাজানে আপোনালোকে গমেই পালে যদি ভিডিঅ'টো ভাল লাগিছে ইনফৰ্মেটিভ হয় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পাৰিলে এটা ফ'ল' কৰি দিব জয় আই অসম।